ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈ। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ মই এটা 12A টনাৰ। এইটো আমি কেনেকৈ ৰিফিল কৰিব পাৰোঁ বা কেনেকৈ ৰিফিল কৰি পেলাই আমিতো আকৌ ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো বিষয়ে বহুতে নাজানে। মই আজি এইটো শিকাবলৈ আপোনালোকক চেষ্টা কৰিম যে ইয়াত কেনেকৈ আমি চিয়াহী ভৰাওঁ। আৰু যেহেতু নতুন এটা 12A টনাৰ ল'বলৈ গ'লে আমাৰ অলপ টকা বেছি প্ৰয়োজন হয়, তো সেইটো নকৰি আমি যদি ইয়াৰ ভিতৰত চিয়াহী ভৰাই লওঁ তেনেহ'লে আমাৰ খৰচটো কম হ'ব। তেন্তে আমি সকলোৱেতো নাজানো যে এইটো কেনেকৈ খুলিব লাগে বা কেনেকৈ চিয়াহী ভৰাব লাগে ভিতৰত। তেন্তে বলক চাওঁ আমি কেনেকৈ এইটো খুলিব পাৰোঁ বা কেনেকৈ চিয়াহীটো ভৰাওঁ। ভালকৈ চাই লওক, এইটো 12A টনাৰ। যিকোনো কোম্পানীৰ হ'লেও হ'ব, কোম্পানীৰ কোনো কথা নাই। আপুনি যিটো মানে কম খৰচৰ ভিতৰত আপোনাৰ ভাল সেইটোৱে আপুনি ব্যৱহাৰ কৰক, মই সেইটো নকওঁ। কিন্তু কোৱালিটিৰ কাৰণে আপুনি ব্ৰাণ্ডেড কোম্পানী ব্যৱহাৰ কৰিব, যিহেতু কিছুমান ক্ষেত্ৰত আমাৰ কোৱালিটিৰ প্ৰয়োজন হয় আৰু কিছুমান ক্ষেত্ৰত ধৰি লওক কিবা এটা প্ৰিণ্ট আউট ওলাবলৈ হ'লে আমাৰ ইমান কোৱালিটিৰ প্ৰয়োজন নহয়। তেন্তে হৰদন নকৰিব যিকোনো বস্তু। আৰু এইটো খুলিবলৈ হ'লে আমাৰ প্ৰয়োজন হ'ব, মই দেখাই দিওঁ, যেনেকুৱা ধৰি লওক স্ক্ৰুড্ৰাইভাৰ, আপোনাৰ লাগিব এনেকুৱা 4-কোণীয়া। ইয়াৰ পিছত লাগিব আপোনাৰ জোঙা কিবা, যেনেকুৱা এইটো জোঙা কিবা আছে, এনেকুৱা জোঙা। আৰু লাগিব এনেকুৱা এখন দীঘল ষ্ট্ৰিক। ইয়াৰ পিছত প্লাছডাল লাগিব। যিহেতু মোৰ ওচৰত সকলো সৰঞ্জাম ৰেডি আছে, এতিয়া বলক মই আপোনালোকক কেনেকৈ খোলোঁ আৰু কি পদ্ধতিত মই ইয়াৰ ভিতৰত চিয়াহী ভৰাওঁ সেইটো আপোনালোকে শিকিব পাৰিব। ইয়াত স্ক্ৰু আছে, মই লেবেলটো আঁতৰাই দিওঁ। লেবেলটো আঁতৰাবলৈ হ'লে ইয়াত লেবেল আছে, লেবেলটো মই আঁতৰাই দিলোঁ। আমি এইটো স্ক্ৰু এইফালে আৰু এইফালে ইয়াত স্ক্ৰু আছে, এইটো খুলিব লাগিব। তেন্তে প্ৰথমতে মই এইফালে খুলিম। মই স্ক্ৰুড্ৰাইভাৰ লৈছোঁ, চাওক মই এইফালে খুলি আছোঁ। যেহেতু মই এইটো স্ক্ৰু খুলি দিলোঁ, এতিয়া ইয়াৰ এইটো হেড জাম্পাৰ এইটো উলিয়াই দিওঁ। তাৰপিছত আনটো ফালে এইটো স্ক্ৰু উলিয়াব লাগিব। স্ক্ৰু ওলাই দিলোঁ, তাৰপিছত আপোনাৰ থাকি যাব, ভালকৈ চাব, ইয়াত এটা স্প্ৰিং আছে। এই স্প্ৰিংটো কিবা জোঙা বস্তুৰে এনেকুৱা তলফালে মাৰিব, এইটো খুলি যাব।
চাব আকৌ স্প্ৰিংটো যাতে নেহাৰায়, গতিকে এইটো সাৱধানে ৰাখিব। তাৰপিছত এইটো মূৰত এইটো বস্তু এই লগডাল অলপ টানি পেলাই এইটো এনেকুৱা উঠাই দিব। উঠাই দিলে আপোনাৰ এই ড্ৰামটো এনেকৈ ওলাই যাব। এইটো ড্ৰামটো ওলাই গ'ল, এইটো ভালকৈ সযতনে অলপ ৰাখি দিব। তাৰপিছত চাওক এইটোৱে আৰু এটা জাম্পাৰ, এই জাম্পাৰটো ঠেলি পেলাই উলিয়াই দিব। যিহেতু আমি খুলি দিলোঁ, খুলি পেলাই আপোনাৰ ড্ৰাম ওলাই দিলোঁ, জাম্পাৰ উলিয়াই দিলোঁ। এতিয়া আমাৰ আহিব এই যে ভিতৰৰ ৰলাৰডাল আছে, অলপ ভালকৈ চাওক, এই যে ৰলাৰডাল আছে, এই ৰলাৰডাল আমি উলিয়াব লাগিব। এই ৰলাৰডাল ওলাবলৈ হ'লে মই যে আপোনালোকক দেখাইছিলোঁ অলপ কিবা জোঙা বস্তু, এইটোৰ সহায়ত ভালকৈ চাওক, এইটো মূৰত অলপ প্ৰেছাৰ কৰিব, ওপৰ ফালে এইটো উঠাই দিব। যিহেতু এইটো ওপৰ ফালে মই উঠাই দিলোঁ, এতিয়া মই এইটো টানি দিম, আনটো ফালে অট'মেটিক নিজে নিজে খুলি যাব। এইটো সাৱধানে ৰাখিব যাতে বেলেগ কিবা নালাগে ইয়াত। এইটো মই ইয়াত ৰাখি দিলোঁ। এতিয়া ৰোলাৰ ওলোৱাৰ পিছত আপোনাৰ প্ৰচেছ আহিব। ইয়াত চাব, এইটো এটা লগটো ভালকৈ লক্ষ্য কৰক। এইটো এটা লক আৰু আনটো ফালে আছে আপোনাৰ ইয়াত এটা লক। এই দুডাল লক আমি উলিয়াব লাগিব। ইয়াত দুটা পিন লগোৱা আছে, পিন দুটা উলিয়াই দিলে লকটো আনলক হৈ যাব। বলক পিনটো কেনেকৈ আপোনালোকে উলিয়াব ভালকৈ চাওক। এই জোঙা বস্তু দেখাইছিলোঁ মই, ইয়াত অলপ এইফালে অলপ ঠেলি দিব। এইফালেও ঠেলি দিলোঁ, আনটো ফালেও মই সেই একেই কৌশলৰে সেইটো ঠেলি দিম। যিহেতু মই ঠেলাৰ পিছত চাওক, এই যে আপোনালোকক ইয়াত দুটা পিন দেখাইছিলোঁ, ইয়াত এই পিনটো অকণমান ওপৰ ফালে আহিছে। এতিয়া কি কৰিম মই, এতিয়া মই প্লাছ ল'ব লাগিব। এতিয়া মই প্লাছৰ সহায়ত এই পিনটো উলিয়াই দিম। ঠিক একেই কৌশলৰে আনটো ফালে যি পিনটো ওলাইছে সেই পিনটো উলিয়াই দিম। যিহেতু পিনটো বেছি উলিয়া নাই, গতিকে আৰু অকণমান এইফালে প্ৰেছাৰ কৰিব লাগিব। মই ইয়াত থৈ পেলাই প্ৰেছাৰ কৰোঁ। যেহেতু প্ৰেছাৰ কৰাৰ পিছতো পিনটো উলিয়াই আহিলে, এইটো চাওক। এতিয়া এইটো টানি দিলে লাহেকৈ দুটা ভাগ হৈ যাব। এইটো চাওক, দুটা ভাগ হৈ গ'ল। এতিয়া আমি চিয়াহী ভৰাবলৈ হ'লে ইয়াত বটল কেপ আছে, এইফালে ভালকৈ লক্ষ্য কৰক। এইফালেদি নহয়, য'ত আপোনাৰ গিয়াৰ আছে এইফালেদি নহয়, অপজিট ছাইডত
য'ত এনেকুৱা আপুনি বটল কেপৰ নিচিনা দেখা পাই আছে। এইটো চাব, ইয়াত বটল কেপৰ নিচিনা দেখা গৈ আছে। ইয়াত বটল নিচিনা কেপ আছে। তো গতিকে এইটো মেগনেটিক ৰলাৰ হয়। এইটোত যাতে আপোনাৰ কিবা বস্তু নপৰে বা কিবা নেলাগে, সেইটো কাৰণে অলপ সাৱধানে কৰিব। যিহেতু মই আকৌ সেই জোঙা স্ক্ৰু ড্ৰাইভাৰটোতে ইয়াত ধৰি পেলাই এইটো কেপটো উলিয়াব লাগিব। কেপটো উলিয়াবলৈ হ'লে ইয়াত আপুনি লাহেকৈ প্ৰেছাৰ কৰিব লাগিব। চাওক, ইয়াত মই লাহেকৈ প্ৰেছাৰ কৰিম। এইটো বটল কেপটো মই উলিয়াই দিলোঁ। ইয়াত চাওক, ইয়াত বটলৰ নিচিনা কেপটো আছে। এইটো এতিয়া উলিয়াই দিব লাগিব। এইটো চাওক, উলিয়াই দিলোঁ। তো আমাৰ চিয়াহী বেলেগ ক'তো নাথাকে, এই বটলটোতে থাকে। চাওক, এতিয়া বটল নিচিনা হৈ গ'ল। ভালকৈ চাওক, বটলৰ নিচিনা হৈ গ'ল। এতিয়া আপোনাৰ ইচ্ছা, আপুনি কি চিয়াহী ভৰাব। যদি আপোনাৰ অকণমান ভাল কোৱালিটি লাগে, তেনেহ'লে কোৱালিটি ইংক ভৰাব। যদি যে নাই আপোনাৰ বেলেগ মানে টেম্পৰাৰী হ'লে আপোনাৰ চলি যাব, এই টেম্পৰাৰী ইংকটো ভৰাব। যিহেতু মই চিয়াহীৰ কথা কৈ আছিলোঁ, যে চিয়াহী আপোনালোকে কি ব্যৱহাৰ কৰিব। মই মোৰ অভিজ্ঞতা মতে, মইতো বহুত বছৰৰ পৰা এইটো ব্যৱহাৰ কৰি আছোঁ। প্ৰডাক্ট যিটো চিয়াহী আছে, প্ৰডাক্ট মোৰ মতে এইটোৱে ভাল। গতিকে ময়ো আশা কৰোঁ আপোনালোকে প্ৰডাক্ট চিয়াহীটো ইউজ কৰিব। যিহেতু এইটো আপোনাৰ ডাৰ্কনেছটো বেছি বা এইটো কিবা মিছ নকৰে। ঠিক আছে, বলক এইটো আমি সেই বটলটোৰ ভিতৰত ভৰাবলৈ চেষ্টা কৰোঁ। প্ৰথমতে মই এই বটলটো খুলি লওঁ। তাৰপিছত মই সহজ পদ্ধতিত আপোনালোকক শিকাবলৈ গৈ আছোঁ। মই বেলেগ কিবা ব্যৱহাৰ নকৰোঁ। ইয়াত এটা ফুটা কৰি দিব লাগিব। ইয়াত জোঙা বস্তুৰে এইটো মই ৰাখি দিলোঁ ইয়াত। তাৰপিছত চাব, যদি এইটো আপুনি টনাৰৰ বটলটো যদি থিয় কৰে, এই যে মেগনেটিক যিটো ৰোলাৰ আছে, এইটো উলিয়াই যাব পাৰে। তো গতিকে আপোনালোকে এই ইয়াত বগা এটা হেৰি আছে, আপোনাৰ এইটো কি কয়, বিয়াৰিং, প্লাষ্টিক বিয়াৰিং। এইটো লাহেকৈ ইয়াত ধৰি ল'ব। এইফালে এটা আঙুলিৰে ইয়াত ধৰি ল'ব। তাৰপিছত থিয় কৰাই ল'ব। বটলটোত ধৰি পেলাই আপোনাৰ সুবিধা মতে অলপ জোগাৰি ল'ব। ঠিক আছে। যদি এনেকুৱা ভিডিঅ' আপোনালোকে আৰু পাব বিচাৰে, যে মই এনেকুৱা আৰু আপোনালোকৰ মেকানিজম কিছুমান ভিডিঅ' শিকাম, যিটো বস্তু আপোনালোকৰ কামত আহিব, যিটো ভিডিঅ' আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, যাতে সকলোৱে সহজ পদ্ধতিত কিবা শিকিবলৈ পায়। আৰু যদি পাৰে সম্ভৱ এতিয়াই শ্বেয়াৰ কৰক। আপোনালোকে শ্বেয়াৰ কৰি থাকক আৰু মই চিয়াহীখিনি ভৰাই থাকোঁ। আৰু এটা কথা, ইমান কষ্ট কৰি মই আপোনালোকক ভিডিঅ' দেখাওঁ বা যি যোগাৰ কৰোঁ, তাকেই মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, যাতে আপোনালোকে কিবা শিকিব পাৰে।
মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব বেলেগক ছাবস্ক্ৰাইব কৰিবলৈ ক'ব যদি ভাল লাগে লাইক কমেণ্ট সকলোবোৰ কৰিব তেন্তে মই এইটো ভৰাই থাকোঁ আৰু আপোনালোকে শ্বেয়াৰ কৰক কমেণ্ট কৰক লাইকো কৰক আৰু ছাবস্ক্ৰাইব কৰি ল'ব যেহেতু মই যিমান চিয়াহী আছিলে সকলোখিনি ভৰাই দিছোঁ আপোনাৰ যিমান থাকে 120 গ্ৰামো থাকে বা 150 গ্ৰামো থাকে 200 গ্ৰামো থাকে যিমান প্ৰয়োজন হয় আপুনি সেইখিনি ভৰাই দিব এইটো এতিয়া মই আকৌ সেই বটলৰ কেপটো লগাই দিম এতিয়া এইটো সব লাহেকৈ বটলৰ কেপটো মই লগাই দিলোঁ এতিয়া মই যেহেতু চিয়াহী ভৰাইছোঁ ইয়াত অকণমান ৰাফ ৱেষ্ট চিয়াহী পৰি গ'ল এইটো মই পেলাই দিব লাগিব আৰু ইয়াত ব্ৰাছেৰে এইটো মই মুছি দিব লাগিব ভালকৈ যাতে থাকি নাযায় থাকিলে কি হ'ব আপোনাৰ প্ৰিণ্ট আউটৰ সময়ত অলপ কোলা কোলা দাগ আহিব পাৰে যেহেতু কোলা দাগ দিলেতো আমাৰ প্ৰিণ্ট আউটটো বেয়াই হ'ব গতিকে ভালকৈ মুছি ল'ব এইটো যেহেতু মই মুছি দিলোঁ ইয়াৰ পিছত মই সেই বটল কেপৰ যিটো লক আছিলে সাইড লক এইটো মই ধুনীয়াকৈ এইটো আপোনাৰ হয় মেগনেটিক ৰোলাৰৰ লগত মিলাই মই ধুনীয়াকৈ লগাই দিম যেহেতু এইটো মই লগাই দিলোঁ এইটো মোৰ কাম শেষ তে মই ইয়াত স্ক্ৰু লগাই দিম এইটো স্ক্ৰু লগাই দিলোঁ অলপ চাফা কৰি দিওঁ ইয়াৰ পিছত কি কৰিব চাওক এইটো এতিয়া বগা বগা হৈ আছে মেগনেটিক ৰোলাৰটো বগা বগা হৈ আছে যেহেতু এইটো কলা হ'ব লাগিব বা ইয়াত চিয়াহী আহিব লাগিব গতিকে এইটো যেটো গিয়াৰ আছে এই গিয়াৰত অকণমান আপুনি গিয়াৰটো অকণমান আপুনি ঘূৰাই দিব চাওক মই ঘূৰাই দিয়াৰ লগে লগে এই মেগনেটিক ৰোলাৰটো কলা হৈ গ'ল এতিয়া চিয়াহী ভৰাই দিলোঁ এতিয়া বাকি থাকিল এই যে টনাৰটো যে দুটা পাৰ্ট কৰিছিলোঁ যে এইটো পাৰ্টত কি আছে বা কি কৰিম যদি আপোনাৰ টনাৰত যদি বা যেতিয়া আপুনি প্ৰিণ্ট আউট দিছিলে অলপ কোলা কোলা দাগ মাৰে বা কোলা কোলা দাগ আহে ইয়াত ৱেষ্ট্ৰে এইটো হ'ল আপোনাৰ এইটো পাৰ্ট হ'ল ৱেষ্ট্ৰে ৱেষ্ট্ৰেত হয় কি আপোনাৰ এই যেটো ৱেষ্ট ইং যেটো ইং জ্বলি যায় সেই ইংখিনি ইয়াৰ ভিতৰত সোমাই থাকে যদি আপুনি প্ৰিণ্ট আউটৰ সময়ত যদি কোলা দাগ থাকে তেনেহলে এইটো ৱেষ্ট্ৰেটো বেছি থাকে বা এই ৱেষ্ট্ৰেটো যদি ভৰি থাকে এতিয়া যেহেতু এইটো খালি আছে মই দেখা পাই আছো ভৰি থাকিলে আপোনাৰ এইফালে বেছি দেখা যাব জ্বলা চিয়াহীখিনি বা ৱেষ্ট চিয়াহীখিনি ইয়াত দেখা যাব কিন্তু এইটো আমাৰ খুলি চাফা কৰাৰ প্ৰয়োজন নাই মই অকণমান এনে যি লেতেৰা পৰিছে সেইটো অকণমান চাফা কৰি দিম এইটো মই অকণমান চাফা কৰি দিলোঁ সেইটো আপোনালোকে নিজে নিজেই গম পাব
যে ৱেষ্টেজটোত চিয়াহী বেছি হৈ আছে। এতিয়া এইটো পাৰ্টত আমি যেনেকুৱা খুলিছিলোঁ ঠিক তেনেকৈ য'ত যি আছিলে সেইখিনি লগাই দিব লাগিব। লগাই দিয়াৰ আগতে মই ভাল এটা কাপোৰ দি পেলাই যেটো আমাৰ ৰুলাৰ আছিলে প্ৰেছাৰ ৰুলাৰ, এই ৰুলাৰটো অকণমান মুছি দিম। এইটো চাওক লেতেৰা ওলাইছে। এই ৰুলাৰডাল ক'ত আছিলে আমি প্ৰথমতে জানিছিলোঁ যে আমি উলিয়াই দিছিলোঁ, কিন্তু তেনেকুৱা আমি এতিয়া নবহাওঁ। এতিয়া এইটো যিটো ছেকেণ্ড পাৰ্ট আছে, ছেকেণ্ড পাৰ্টত এই ৰুলাৰটো এনেকুৱা লাহেকৈ বহুৱাই দিম। এইটো চাওক ৰুলাৰটো বহি গ'ল। এতিয়া দুয়োটা পাৰ্ট একেলগে সংযোগ কৰি দিম। ভালকৈ চাই ল'ব। দুয়োটা পাৰ্ট সোমাবলৈ হ'লে আপোনালোকে চাই লওক। মই দুটা বস্তু দেখাইছোঁ, এইটো এটা গেপ আছে আৰু এইটো এটা লক আছে। এই দুটা বস্তু এইটো যেনেকুৱা মেল ফিমেল আমি সেই প্লাগিং কৰোঁ ঠিক তেনেকৈ এইটো ইয়াতো চিষ্টেম। এইটো চাওক, এইটো মই জইন কৰি দিলোঁ। তাৰপিছত প্ৰথমতে আমি যে লক খুলিছিলোঁ এই লকডাল ইয়াত লগাই দিব লাগিব। মই আপোনালোকে দেখা নাপাব পাৰে, মই অলপ লকটো লগাবলৈ অলপ অসুবিধা হয়। এইটো মই ইয়াত সোমাই দিলোঁ চাওক। ঠিক তেনেকৈ আৰু যি ছেকেণ্ড আৰু এটা লক আছিলে অপজিট ছাইডত, এই লকটো মই লগাই দিওঁ। যিহেতু এইটো সোমাই দিলোঁ, কিন্তু এইটো কিবা এটা দি পেলাই বা প্লাছেৰে এইটো অকণমান প্ৰেছাৰ কৰি দিব যাতে এইটো বাহিৰলৈ ওলাই নাহে। ঠিক তেনেকৈ আপুনি অপজিট ছাইডটো কৰি দিব যাতে সমান হৈ যায়, ওলাব নোৱাৰে। চাওক এইটো সমান হৈ গৈছে। সমান হ'লে আপোনাৰ এই কাভাৰটো এনেকুৱা মুভ কৰিব। এতিয়া আমাৰ ইয়াৰ কাম হৈ গ'ল। এতিয়া বাকী থাকিব এইটো আপোনাৰ হেৰি ড্ৰামটো আপুনি কি কৰিব, অকণমান টিস্যু পেপাৰেৰে ভালকৈ চাফা কৰি দিব। তো বেছি নালাগে, অকণমান হ'লে হ'ব। লাহেকৈ যাতে কিবা লাগি পেলাই ড্ৰামটো স্কেচ নহয়। এইটো চাওক চাফা হৈ গ'ল। এতিয়া কথা হ'ল ড্ৰামটো আমি কেনেকৈ আকৌ লগাব পাৰি। এতিয়া চাওক, প্ৰথমতে সেইটো ছাইড লগাই দিম। তাৰপিছত এইটো সোমাবলৈ অকণমান দিগদাৰী হ'ব। তো কি কৰিব, এই প্লাষ্টিকটো অকণমান প্ৰেছাৰাইজ কৰি এইটো সোমাই দিব। সোমাই দিয়াৰ পিছত এই যে জাম্পাৰ আছিলে ছাইডত, ইয়াতে এই জাম্পাৰটো লগাই দিব। তাৰপিছত কৰিব কি, এইটো লকটো
লগাই দিব, এইটো সাইড এই পাৰ্টটো লগাই দিব। এতিয়া এইটো আমি বহাই দিলো, বহোৱাৰ পিছত ইয়াত স্ক্ৰু লগাই দিম। এটা স্ক্ৰু মই লগাই দিলো, এতিয়া আনটো স্ক্ৰু লগাই দিওঁ যাতে খুলি নাযায়। দ্বিতীয় স্ক্ৰুটো মই লগাই দিলো, হৈ গ'ল প্ৰায়। এইটো চাওক অলপ ওলাই আছে, ভালকৈ চাওক, এইটো ওলাব নালাগে, এইটো ঠেলি দিব, ভিতৰৰ ফালে সোমাই যাব। এতিয়া যেহেতু আমাৰ আৰু এটা বস্তু আছিলে ইয়াত স্প্ৰিং, এই স্প্ৰিংটো লগাবলৈ অকণমান অসুবিধা হয়। স্প্ৰিংটো কেনেকুৱা লগাব, প্ৰথমতে এইটো সাইড ইয়াত লগাব, তাৰপিছত সেই যে জোঙা এটা দেখাইছিলোঁ স্ক্ৰুড্ৰাইভাৰ, এই জোঙা স্ক্ৰুড্ৰাইভাৰটোৰে এইটো মূৰত টানি পেলাই ইয়াত সোমাই দিব। কাম হৈ গ'ল। টনাৰত আমি চিয়াহী ভৰাই দিলোঁ। এতিয়া কোৱালিটিৰ কাৰণে যাতে আপোনাৰ দাগ চাগ নাহে, ওপৰৰ ফালে অকণমান ভালকৈ আপুনি মুচি দিব, ভালকৈ তল ওপৰ চাৰিওফালে আপুনি ভালকৈ মুচি ল'ব, যাতে কিবা প্ৰিণ্ট আউটৰ সময়ত দাগ নাহে বা কোলা কিবা নপৰে। তেন্তে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই পেলাই নিশ্চয় অকণমান আইডিয়া পাব যে আমি টনাৰত কেনেকৈ চিয়াহী ভৰাব পাৰোঁ, বা চিয়াহী ভৰাই আমি অকণমান কেনেকৈ ৰাহি কৰিব পাৰোঁ। যিহেতু নতুন টনাৰ ল'লে আমাৰ অকণমান দাম পৰি যায়, তে অৰ্ডিনাৰী কাম বা প্ৰিণ্ট আউটৰ কামৰ কাৰণে আমি টনাৰটো ভৰাই ল'ব, টনাৰত চিয়াহী ভৰাই ল'ব পাৰোঁ। তো ইমানখিনি আছিলে টনাৰ ৰিফিলৰ 12A টনাৰ ৰিফিলৰ ভিডিঅ'। তো ধন্যবাদ যিহেতু ভিডিঅ'টো চালে, আৰু আপোনালোকে এনেকুৱা নতুন নতুন আৰু ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰিব, যদি ভাল লাগে লাইক কৰিব, আৰু যদি বেলেগে বস্তুটো শিকিব বিচাৰে তেন্তে শ্বেয়াৰ কৰি দিব, আৰু মোক উৎসাহ দিব যাতে আগলৈ মই এনেকুৱা ভিডিঅ' বনাই আপোনালোকক দেখাব পাৰোঁ। তো গতিকে যিহেতু ভোগালী বিহু চলি আছে, মই আকৌ ভোগালী বিহুৰ শুভেচ্ছা দিব বিচাৰিছোঁ সকলোলৈ। ভোগালী বিহুৰ শুভেচ্ছাৰে আজিলৈ ইমানে, ধন্যবাদ।